হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱাই বাহিৰৰ পৰিৱেশটো দেখাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আজিৰ দিনটো হৈছে এটা বিশেষ দিন, বহুত স্পেচিয়েল দিন। আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন 2025 চনৰ, আৰু 1 জানুৱাৰী তাৰিখে মোৰ জন্মও হয়, আৰু সেইবাবে আজিৰ দিনটো মোৰ বাৰ্থডে। চ' আজিৰ দিনটো মই কিনো কৰোঁ তাকে ভাবি পিনি আপোনালোককো দেখাওঁ বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰম্ভণি। আনফালে এয়া দেখিছেনে, আমাৰ এইজনা সাৰ পাই শুই আছে, ঠাণ্ডাৰ এলাহতে উঠি অহা নাই। আৰু এয়া এটা আমাৰ ভাইটি হয় ওচৰৰ, ই কালি ৰাতি আমাৰ ঘৰত থাকিলেহি আহি। এইটো আমাৰ গুলু, ইয়াৰ উৎপাতটো দেখিছেনে, ইয়াক অকল খেলিবলৈ লাগে। ৰাতিপুৱাৰ কামসমূহ কৰি মেলি আজৰি হৈ ল'লোঁ। এফালে যাবলৈ আছে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম আৰম্ভণি, 2025 চন 1 জানুৱাৰী তাৰিখ, আৰু আজিৰ দিনটোত মোৰ বাৰ্থডে হয়। সেইবাবে খুৰী আৰু মই নতুন নৱবৰ্ষৰ আৰম্ভণি বুলিও দুয়োটা কাৰণতেই এগছি চাকি মন্দিৰত জ্বলাই আহোঁগৈ বুলি দুয়োগৰাকী ওলাইছোঁ আৰু ধুনীয়াকৈ যাওঁ। এডোখৰ আমি বৰ্তমান খোজকাঢ়িয়ে যাব লাগিব চাগে, ধুন আহি পোৱাহি নাই। তাক আমি স্কুটিখন লৈ আহিবলৈ কৈ আছোঁ, আৰু সি আহি পালে আমাক লৈ যাবহি ধুনীয়াকৈ। তাৰপিছত আমি মন্দিৰলৈ যাম, মন্দিৰত গৈ চাকি গছ জ্বলাম। প্ৰথমতে খুৰীৰ দোকান আছে, আৰু খুৰীৰ দোকানত ধুনীয়াকৈ প্ৰসাদ চসাদ ল'ম আৰু চাকি গছ জ্বলাই ল'ম। তাৰপিছত মন্দিৰ আহি পালোঁ আমি দুইজনী। মন্দিৰত আজি ইমানেই ভিৰ, আৰু মানুহ নতুন বছৰত চাকি শৰাই দিবৰ বাবে ইমানেই আহিছে যে বাপৰে, মানুহ দেখি আচৰিতেই হৈ গৈছোঁ। আনকালে ইমান মানুহ নহয় যদিও আজি অলপ বেছি ভিৰ হৈছে। সেইকাৰণে আমি দুয়োগৰাকী চিন্তাতে পৰি গৈছোঁ যে ভিতৰত চাগে আমি আশীৰ্বাদ ল'বলৈ যাব নোৱাৰিম। সেইবাবে বাহিৰতে চাকি গছ জ্বলাম ধুনীয়াকৈ, সেইবুলি আহিছোঁ আৰু যেনে তেনে। কাৰণ খুৰীৰ দোকান আছে, দোকানো খুলিব লাগিব, নহ'লে তেওঁৰ দেৰি হৈ যাব ন। সেইকাৰণে আমি সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু ধুনীয়াকৈ ইয়াত নিজৰ চেনেল কিযোৰ থৈ ল'লোঁ আৰু ভিতৰলৈ যাওঁ ব'লক, আৰু আপোনালোকেও চাই গৈ থাকক ধুনীয়াকৈ। তাৰপিছত ধুনীয়াকৈ চাকি কেইগছ জ্বলাই ধূপ ধূনা জ্বলাই ল'লোঁ, আৰু প্ৰাৰ্থনা কৰিলোঁ যে ভগৱানৰ ওচৰত আহিবলগীয়া বছৰটো সকলোৰে বাবে সুখময় হওক, আনন্দময় হওক, বেমাৰ ব্যাধিৰ পৰা সকলো নিৰাময় হওক, আৰু সকলোৱে যাতে নিজৰ মনৰ আশাবোৰ পূৰণ কৰিব পাৰে, তাৰে প্ৰাৰ্থনাৰে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনালোঁ। তাৰপিছত খুৰীয়েও ধুনীয়াকৈ জ্বলাই ল'লে ধূপ চাকি, নিজৰ মনৰ আশা পূৰণ হ'বৰ বাবে প্ৰাৰ্থনা জনালে। তাৰপিছত দেৰি নকৰি ধুনীয়াকৈ ইয়াত আশীৰ্বাদ ল'লোহি, আৰু ইমান ভিৰৰ মাজত বেছি দেৰি নকৰি সোনকালে যাওঁ বুলি ওলাই আহিলোঁ, কাৰণ আৰু এঠাইলৈ যাব লগা আছে। সেইবাবে দেৰি নকৰি আমি দুইজনী ওলাই দিলোঁ মন্দিৰৰ পৰা। তাৰপিছত আমাৰ খুৰীজনী চাওকচোন, এনেকৈ আহি থকা পজত বোলে তেওঁক একপি ফটো মাৰিবলৈ লাগিছিলে, কিন্তু লাজ পাই পিনি মানুহৰ আগত লাজ কৰি ফটো চটো নামাৰোঁ, যাওঁ বৈ বুলি কৈ গুচি আহিছে। তাৰপিছত আমি দুজনী গুচি আহিলোঁ এইফালে দেখিছেনে এখন হস্পিটেললৈ। কাৰণ হস্পিটেললৈ অহা কাৰণটো হৈছে আমাৰ খুৰী
ভৰিতে এটা সৰু কুকুৰে মানে তেওঁক কামুৰি দিছিলে। তাৰে ছেকেণ্ড বেজীটো ল'বলৈ আছিলে আৰু মোকে লগ ধৰি লৈ আহিলে। দুইজনী আমি আহি হস্পিটেল পালোঁহি। এয়াই হৈছে হস্পিটেলখন। দুদিনমানৰ আগতে এইখন অ'পেনিং কৰা হৈছে, নতুন হস্পিটেল। এইখন নতুন হস্পিটেল অ'পেনিং কৰাৰ বেছি দিন হোৱা নাই আৰু ইয়াত অ'পেনিং কৰি থৈ গৈছে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ময়ো ফাৰ্ষ্ট আহিছোঁ বাবে আজি অলপকৈ মানে হস্পিটেলখন চাইছোঁ আৰু কিমান ধুনীয়া লাগিছে পৰিৱেশটো। দেখিছে আপোনালোকে, বহুত ধুনীয়াকৈ সজাই তুলিছে। তাৰপিছত হস্পিটেলৰ পৰা ওলাই আমি ঘৰলৈ উভতিছোঁ আৰু ৰাতিপুৱা যিহেতু একো খোৱা হোৱা নাই, সেইবাবে ঘৰত গৈ কিবা এটা খাওঁ বুলি সোনকাল কৰিছোঁ। কাৰণ এতিয়া প্ৰায় বাজিছে 12:30মান আৰু ৰাতিপুৱা মন্দিৰলৈ যোৱাৰ আগত আমি একো খোৱা নাছিলোঁ, সেইবাবে জল্দি ঘৰ আহি আছোঁ। তাৰপিছতে ইয়াৰ ৰাতিৰ দৃশ্য, ইয়াত দেখিছেনে কেক আহি হাজিৰ হৈ গ'ল আৰু এইফালে আমাৰ খুৰীজনী তামোল কাটি আছে। তামোল গিছোৱাত ব্যস্ত। এইফালে মমাইটি, ভাইটি আৰু লগৰ কোন আহিছে মই ভালদৰে আচলতে চোৱাই নাই। আগফালে সকলোবোৰ আহি কথা পাতি আছে বাহিৰৰ ৰুমত। এইফালে ভাইটি আহিছে, ওচৰৰ ভাইটি এটা, এয়া হৈছে দুনৰ লগৰ আৰু ভণ্টি দুজনী ইয়াত আহি বহি আছে। দেখিছেনে, এহেঁতক মাতিছিলোঁ আৰু ধুনীয়াকৈ আহি বহুতখিনি কামতো হেল্প কৰি দিলে দুইজনী আহি। আৰু সকলোবোৰ এনেদৰে ইয়াত বাহিৰৰ ৰুমতে কথা বতৰা পাতি আছে। সকলোবোৰ আহিছে, ভাল লাগিছে ধুনীয়াকৈ। এনেদৰে আজি ফূৰ্তি ফাৰ্তা কৰিছোঁ। 1 জানুৱাৰীও পালন কৰা হৈছে আৰু বাৰ্থডেও চেলিব্ৰেট কৰা হৈছে। দুয়োটা কাম আজি একেলগতে হৈ গৈছে। আৰু আনফালে এইটো দেখিছেনে ধুনীয়াকৈ কেকটো সজাই লৈ থৈ দিয়া হৈছে আৰু অলপ দেৰি পিছতে কেক কটা পৰ্ব আৰম্ভ হ'ব আৰু লাহে ধীৰে। আনফালে ইয়াৰ পিছফালে বহি আছে আমাৰ ডাঙৰ মানুহ কেইজন, পাপাহঁত আৰু সখীৰ বাপেক আৰু মমাইটি, কোনোবা আছে এওঁলোক। সকলোৱে বহি একেলগতে জুই পোৱাত ব্যস্ত হৈ আছে। ইয়াত খানা বনাই আছে পিছফালে বাহিৰত, ইমানখিনিলৈকে নেদেখাওঁ বাৰু। আৰু ধুনীয়াকৈ ইয়াত সকলোখিনি আহিছে বাবে আজি মনটো ভালেই লাগিছে। সৰু সুৰাকৈ এনেকৈ আজি দিনটো চেলিব্ৰেট কৰা হৈছে আৰু আমি ঘৰৰ মানুহখিনিয়ে বেছি কাকো মতা নাই, সৰু সুৰাকৈ এনেকৈ পালন কৰিবলৈ লৈছোঁ। তাৰপিছতে ভণ্টিকেইজনীৰ লগত ৰুমত দেখিছেনে আমি বেলুন ফুলোৱাত ব্যস্ত হৈ আছোঁ। ভণ্টি দুজনীয়ে ফুলাই আছিলে অকলে আৰু ময়ো আহি গ'লোঁ, সেইকাৰণে সিহঁতৰ লগত চুপতি ধেমালি কৰি আছোঁ আৰু বেলুন ফুলাই আছোঁ। আজি পূৰা মানে এনজয় কৰা হ'ব আৰু। এইফালে আমাৰ মহাজনে বোলে ফটো একপিও মাৰিবলৈ পোৱা নাই বাৰ্থডে গাৰ্লৰ লগত, সেইকাৰণে হেনো চেলফি মাৰি দিব লাগে আৰু সেইকাৰণে 2 কপিমান চেলফি মাৰি দিছোঁ আৰু। কেমেৰা ভাল নহয় কিন্তু কেনেকুৱা পজ দিছোঁ আৰু, দেখিছে নহয়। আনফালে ইয়াক খোৱাৰ সময় হৈ গ'ল বোলে আৰু খানাটো সোনকালে খাই লওঁ। এয়া কেক কটাৰ পৰ্ব সময়কণ দেখুৱাই দিছোঁ আৰু এইটো অতিকৈ ক'বলৈ গ'লে মোৰ বাবে দুখৰ বেদনা, কিন্তু একো নাই, নেক্সট ইয়াৰত ভালদৰে আমি পালন কৰিম। এটা বিশেষ কাৰণত মই কেক কাটিব নোৱাৰিলোঁ আৰু এনেদৰে সৰুকৈ হ'লেও চেলিব্ৰেট কৰিলোঁ। মোৰ সলনি মোৰ হাজবেণ্ডকে কেকটো কাটিবৰ বাবে ক'লোঁ আৰু তেওঁ কাটি দিলে ধুনীয়াকৈ। সকলোৱে এনেদৰে আমি সৰু সুৰাকৈ অলপ মানিলোঁ আৰু। যি কি নহওক, আজি ভিডিঅ'টো মই ইমানলৈকে বনাইছোঁ আৰু ভাবিলোঁ আপোনালোককো দিনটো কি কৰোঁ তাকে দেখাওঁ। আজিৰ দিনটো মই এনেদৰে পালন কৰিলোঁ আৰু আপোনালোককো দেখালোঁ। আৰু আপোনালোকে চাই কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্টটো কৰি দিব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ বাই।